So hey guys, welcome back to the channel আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ৰাতিপুৱাই আপোনালোকক সকলোকে ভোগালী বিহুৰ হিয়া ভৰা উলগ জনাইছোঁ। আৰু কালি ৰাতি খানা চানা খাই থাকিলোঁ ভেলাঘৰত আৰু এতিয়া ৰাতিপুৱাই উঠিলোঁ, বাজিল 6টা আৰু ভেলাঘৰ জ্বলাম। এতিয়া ভেলাঘৰ জ্বলাম, মেজি জ্বলাম গা পা ধুই উঠি। তো এতিয়া গা পা ধুই লওঁ, তাৰপিছত জ্বলাম। তো বলক। তো এইটো হ'ল আমাৰ ভেলাঘৰত যাই আছোঁ। এইকেইটাই নাচি আছে চাক নাচি আছে। আৰু এইফালে ক'ত পলাই আছে এইটো ঋষি আমাৰ। এই ৰাতি বেছি খালি ভেলাঘৰত, এই আমাৰ কাৰণে নথলে পূৰা একেবাৰে মাংস চাংস গোটাই খাই শেষ। এতিয়া কইনা হৈ আছে, লুকাই আছে পূৰা কেমেৰাৰ আগত, কিন্তু লুকাই থাকিলেতো নহ'ব, আমি ইয়াক দেখাই দিম, কিন্তু নহ'ব। দেৰি পিছত আহি আছোঁ, ভেলাঘৰ জ্বলাই আছোঁ, মেজি জ্বলাই আছোঁ, চাই থাকক। তো আমি গা পা ধুই আহিলোঁ, এতিয়া মেজি জ্বলাম। তো ভিডিঅ'টো চাই থাকক, মেজি জ্বলাই আছোঁ। পিছফালে যাওঁ নাই কিন্তু দেই। আমাৰ মেজি চেজি জ্বলোৱা হ'ল আৰু এতিয়া ঘৰত কি আয়োজন কৰিছে সেইবিলাক চাওঁ। তো পুনৰ আৰু এবাৰ আপোনালোক সকলোলৈ ভোগালী বিহুৰ সকলোকে অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আমাৰ তৰফৰ পৰাও সকলোকে ভোগালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব। তো শুভকামনা যাচিলোঁ। তো ধন্যবাদ। তো বৰ্তমান ঘৰত আহিলোঁ আৰু পূৰা ভোক লাগি আছে, পূৰা একো খোৱা নাই ৰাতিপুৱাৰ পৰা। তো কিবা কিবি খাই লওঁ। বিহুৰ দিন পিঠাকে খাওঁ আৰু